নমস্কাৰ গুড মৰ্নিং মৰ্নিং ফ্ৰেণ্ডছ কেনে আছে আপোনালোক আশা কৰোঁ ভালে কুশলেই আছে আজি আমি মডিকেয়াৰৰ ৱেল মাল্টিভিটামিন মাল্টিমিনাৰেলছৰ বিষয়ে আলোচনা কৰিম আহক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ মডিকেয়াৰৰ মাল্টিভিটামিনত 12টা ভিটামিন 8টা মিনাৰেলছ 6টা ফাইটোনিউট্ৰিয়েণ্টছ আৰু 2টা এমিনো এচিডছ পোৱা যায় এতিয়া ইয়াত পোৱা ভিটামিনসমূহ হ'ল ভিটামিন চি ভিটামিন B3 ভিটামিন ই ভিটামিন B5 ভিটামিন B6 ভিটামিন B2 ভিটামিন B1 ভিটামিন A ফলিক এসিড ভিটামিন K ভিটামিন D ভিটামিন B12 আৰু ইয়াত পোৱা মিনাৰেলসমূহ হ'ল ক্যালসিয়াম ম্যাগনেসিয়াম আইৰণ জিংক ম্যাঙ্গানিজ কপাৰ আয়োডিন আৰু ক্ৰমিয়াম ইয়াত থকা ফাইটোনিউট্ৰিয়েণ্টসমূহ হ'ল লিউটিন লাইকোপিন জিংকো বাইলোবা জিংসেং পিকনোজিনল পিপ্ৰিন এইকেইটা আকৌ এমিনো এচিডছ দুটা হ'ল এল লাইচিন আৰু এল কাৰ্নিটাইন এতিয়া আমাৰ শৰীৰত ভিটামিন আৰু মিনাৰেলে কি কাম কৰে ভিটামিন আৰু মিনাৰেলে আমাৰ শৰীৰত হোৱা প্ৰতিটো ক্ৰিয়া প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই আমাৰ শৰীৰটো বিকাশত আৰু সুস্থ ৰখাত সহায় কৰে যদি দেহত ভিটামিন আৰু মিনাৰেলৰ ডেফিচিয়েন্সি হয় তেনেহলে নানান ধৰণৰ ৰোগ আমাৰ শৰীৰত দেখা দিব পাৰে যেনে ভিটামিন সিৰ অভাৱত চৰ্দি বা জ্বৰ মিনাৰেল ক্যালসিয়ামৰ অভাৱত অস্থোপৰোচিছ হাড়বোৰ দুৰ্বল হোৱা ভিটামিন B1ৰ অভাৱত সময়তকৈ আগতে চুলি সৰা ভিটামিন এৰ অভাৱত কুকুৰিকণা হোৱা ভিটামিন ইৰ অভাৱত শৰীৰত সোনকালে বয়সৰ চাপ পৰা আইৰণৰ অভাৱত এনিমিয়া মানে তেজত হিমোগ্লোবিনৰ মাত্ৰা কমি যোৱা আদি নানান ধৰণৰ ৰোগে দেখা দিব পাৰে সেয়েহে দেহত ভিটামিন আৰু মিনাৰেলছৰ প্ৰয়োজন এতিয়া আহক ফাইটোনিউট্ৰিয়েণ্টছৰ বিষয়ে জানো মডিকেয়াৰৰ মাল্টিভিটামিনত থকা ফাইটোনিউট্ৰিয়েণ্টছ কেইটাই কি কাম কৰে জানো আহক লিউটিন ই স্পেচিয়েলি চকুৰ পাৱাৰ বঢ়োৱাত সহায় কৰে ই চকুৰ ৰেটিনা হেলদি আৰু সজীৱ কৰি ৰাখে যাৰ ফলত বহুদিনলৈকে চকুৰ দৃষ্টিশক্তি কমি নাযায় লাইকোপিন ই এবিধ ব্ৰাইট ৰেড কালাৰ কেৰোটিন সাধাৰণতে ইয়াক ৰঙা ৰঙৰ ফলত পোৱা যায় ই আমাৰ দেহত কেঞ্চাৰৰ ৰিস্ক কমায় ই হাৰ্টটো হেলদি কৰি ৰাখে হাৰ্টত থকা মাসল চেলছ আদি সজীৱ কৰি ৰাখে যাৰ ফলত এজন 60 বছৰীয়া মানুহৰ হাৰ্টটো তেওঁৰ বয়সতকৈ 10-15 বছৰ ডেকা হৈ থাকে ই হাড়বোৰ মজবুত ৰখাত সহায় কৰে স্কিন ভালে ৰখাত সহায় কৰে ডিএনএ হেলদি কৰি ৰাখে যদি ডিএনএ সম্বন্ধিত বেমাৰ হয় তেতিয়া আমাৰ হাড়বোৰ ভাজ লাগিব পাৰে নেক্সট জেনেৰেশ্যন পংগু হোৱাৰ সম্ভাৱনা থাকে এই সকলোবোৰৰ পৰা আমাক লাইকোপিনে প্ৰটেক্ট কৰে জিংকো বাইলোবা ই আমাৰ শৰীৰত যিমানবোৰ নাৰ্ভ আছে সেইবোৰ হেলদি কৰি ৰখাত সহায় কৰে নাৰ্ভত কোনো ধৰণৰ ব্লকেজ হ'ব নিদিয়ে জিংসেঙে ব্ৰেইন ফাংচন ডেভেলপ কৰাত সহায় কৰে ব্ৰেইনত কোনো ধৰণৰ ব্লকেজ হ'ব নিদিয়ে স্মৃতি শক্তি বৃদ্ধি কৰে ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে ষ্টেমিনা বঢ়ায় আৰু ইও আমাৰ দেহত কেঞ্চাৰৰ ৰিস্ক কমায় পিকনোজিনল ই ব্লাড প্ৰেছাৰ কণ্ট্ৰোল কৰাত সহায় কৰে পিপ্ৰিন ই আমাৰ শৰীৰত মেটাবলিজম বুষ্ট কৰে যাৰ বাবে আমি যি খাদ্য বা নিউট্ৰিশ্যন লওঁ সেইবোৰ ভালদৰে হজম হয় আৰু তাৰ পৰা 100% এনাৰ্জি ওলাই আমাৰ শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগলৈ গৈ আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে এতিয়া মডিকেয়াৰত থকা এমিনো এচিড দুটাই কি কাম কৰে জানো আহক ফাৰ্ষ্ট এল লাইচিন ই আমাৰ শৰীৰত কোলাজিনৰ মাত্ৰা বঢ়ায় কোলাজিন বুলি ক'লে চাব এজন ডেকা মানুহ আৰু এজন বুঢ়া মানুহৰ ছালখনত ডিফাৰেন্স থাকে বুঢ়া মানুহজনৰ ছালখন মাংসপেশীৰ পৰা এৰ খায় আৰু ওলমি পৰে কিন্তু ডেকা মানুহজনৰ ছালখন মাংসপেশীৰ লগত টাইট হৈ লাগি থাকে এইটো হয় এই কোলাজিনৰ কাৰণে কোলাজিন হ'ল এনে এটা বস্তু যিয়ে মাংসপেশী আৰু ছালখনৰ মাজৰ কোষবোৰ টনাটনি কৰি বান্ধ খাই ৰখাত সহায় কৰে যদি শৰীৰত কোলাজিনৰ অভাৱ হয় তেনেহলে এটা 15 বছৰীয়া ল'ৰাও বুঢ়া যেন দেখা হৈ যাব ই ডাইজেষ্টিভ এনজাইমো বৃদ্ধি কৰে ই শৰীৰত এন্টিবডি আৰু হৰমন মেনেজ কৰে অৰ্থাৎ শৰীৰত যিটো হৰমন লগাতকৈ বেছি হয় তাক কম কৰে আৰু যিটো হৰমন লগাতকৈ কমি যায় তাক বঢ়াই দিয়ে ফৰ এক্সাম্পল কিছুমান মানুহৰ থাইৰয়ড থাকে ইয়াৰ কাৰণ এয়াই যে তেওঁলোকৰ শৰীৰত থাইৰক্সিন হৰমন ইমবেলেন্স থাকে গতিকে এই প্ৰডাক্টটোৱে আমাক এইবোৰ বেলেন্স কৰাত সহায় কৰে সেকেন্ড
L-কাৰ্নিটাইন। ই আমাৰ শৰীৰত ফ্ৰী ৰেডিকেল ডেমেজ কম কৰি আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতাক বৃদ্ধি কৰে। তো ফ্ৰেণ্ডছ, আপোনালোকক মডিকেয়াৰৰ মাল্টিভিটামিন আৰু মাল্টিমিনাৰেলৰ বিষয়ে যিখিনি তথ্য দিলোঁ, আশা কৰোঁ সেইখিনিয়ে আপোনাক বিজনেছ গ্ৰ' কৰাত সহায় কৰিব। আগলৈ আৰু নতুন নতুন ভিডিঅ' পাই থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক, যাতে মডিকেয়াৰৰ সকলো কনচালটেণ্টে আমাৰ প্ৰডাক্টৰ বিষয়ে শিকিব পাৰে। আজিলৈ এইখিনিয়ে ফ্ৰেণ্ডছ, আকৌ লগ পাম। নমস্কাৰ।